বসন্তৰ দুৱাৰ খুলি ফাগুনে উৰালে ধূলি, মন হ'ল উদুলি মুদুলি, গছে বনে নতুনৰ দুলনি। সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা থাকিল। তিনিদিনীয়া কাৰ্যসূচীৰে শুৱালকুছিৰ দৌল উৎসৱ উদযাপন কৰা হয়। এইখনে শুৱালকুছি হাতীসত্ৰৰ পূব দুৱাৰ। প্ৰথমে শ্ৰী শ্ৰী হাতীসত্ৰত ইয়াৰ দৌল গোসাঁইৰ লগতে সৰু সৰু ল'ৰা ছোৱালীৰ দ্বাৰা কৃষ্ণ নৃত্য, মেঘদা ইত্যাদি অনুষ্ঠান হয়। এই তিনিদিনীয়া কাৰ্যসূচীৰ আৰম্ভণিতে বৰপেটাৰ হস্তনিৰ্মিত আতচবাজী প্ৰদৰ্শন চাবলৈ মানুহ গোট খাই পৰে। ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰত পৰম্পৰাগত খেল বাঁহ ভঙা, কলহ ভঙা, বাঁহত উঠা ইত্যাদি খেলসমূহ অনুষ্ঠিত কৰা হয়। ভিডিঅ'ত দেখিবলৈ পাইছে আপুনি, ইয়াতে কলহ ভঙা খেল আৰু এইবাৰ অনুষ্ঠিত হ'ব বাঁহ ভঙা খেল। এনেধৰণৰ বিভিন্ন ধৰণৰ খেল ধেমালিৰে দৌল উৎসৱ উদযাপন কৰা হয় শুৱালকুছি শ্ৰী শ্ৰী হাতীসত্ৰত। তাতে মধু চুমি উৰি ফুৰে উৰে উলাহতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে, ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে। এনেধৰণৰ কাৰ্যসূচীৰে সকলোৱে মিলি দৌল উৎসৱ উদযাপন কৰা হয়। অৱশেষত সকলোকে হোলী আৰু পবিত্ৰ দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ।